মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 6ৰ সায়েন্সৰ Chapter-1 টো আলোচনা কৰিম। তোমালোকে ইতিমধ্যে গম পাইছাই তোমালোকৰ সায়েন্স কিতাপখন এবাৰ ইংৰাজীত আহিছে। বলা গতিকে এতিয়া আৰম্ভ কৰো। প্ৰথম চেপ্টাৰত দিয়া আছে ফুড, where does it come from? ফুড মানে খাদ্য আৰু খাদ্য আমি কৰ পৰা পাওঁ। এতিয়া চোৱা, what did you eat at home today? তুমি আজি ঘৰত কি খালা? Find out what your friend ate today. জানি লোৱা তোমাৰ বন্ধুৱে আজি কি খালে। Did you eat the same kind of food yesterday and today? তুমি কালি আৰু আজি হে একে ধৰণৰ খাদ্যকে খাইছানে? We all eat different kinds of food at different times, is not it? আমি কি কৰোঁ? আমি সকলোৱে ভিন ভিন সময়ত ভিন ভিন ধৰণৰ খাদ্য গ্ৰহণ কৰোঁ, নহয়নে? হয় নহয়, আমি ভিন ভিন সময়ত ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ নে নকৰোঁ? আমি কি কৰোঁ? ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি একাপ গাখীৰ বা একাপ চাহ খাওঁ। তাৰপিছত আমি কি কৰোঁ? স্কুললৈ অহা সময়ত আমি ভাত খাওঁ। তাৰপিছত স্কুলত আহি কেতিয়াবা ভাত বা কেতিয়াবা খিচিৰি খাওঁ। সেই তেনেকৈ আমি কি কৰোঁ? বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ কৰোঁ। এতিয়া চোৱা, ফুড ভেৰাইটি মানে খাদ্য ভিন্নতা। Activity 1. Ask your friends in the school about the items they would be eating during a day. তোমাৰ বন্ধুক সোধা তেওঁ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰে দিনটোৰ ভিতৰত। See if you can also get this information from friends staying in different states of India. যদি এই ইনফৰমেশ্যনটো তোমালোকে আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত থকা যদি তোমালোকৰ বন্ধু বান্ধৱীৰ পৰাও জানিব পাৰা, তেতিয়াহ'লে তেওঁলোককো সুধি চোৱা আৰু জানি থোৱা তেওঁলোকে কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰে। List all the items in your notebook as given in table 1.1. এতিয়া তোমালোকক তলত টেবুল এটা দিছে, সেই টেবুলৰ নিচিনাকৈ তোমালোকে টেবুল এটা বনাই তোমালোকৰ নোটবুকত এই সকলোবোৰ তোমালোকক এণ্ট্ৰি কৰিবলৈ কৈছে। For as many friends as possible. যিমান সম্ভৱ পাৰা সিমানখিনি বন্ধু বান্ধৱীক তোমালোকে সুধি এই টেবুলখনত তোমালোকে এড কৰিবা। এতিয়া চোৱা, টেবল what do we eat মানে আমি কি খাওঁ। টেবুল এখন দিয়া আছে, ইয়াত চোৱা নেম অফ দ্য ষ্টুডেণ্ট ফ্ৰেণ্ড। তোমাৰ কোনোবা স্কুলৰ তোমালোকৰ স্কুলৰ কোনোবা এজন ষ্টুডেণ্ট বা তোমাৰ বন্ধু এজনৰ নাম ইয়াত লিখিবা, যিজনক তুমি সুধিবা। ফুড আইটেমছ ইটেন ইন এ ডে, আৰু তেওঁ দিনত কি খায় সেই বিষয়ে ইয়াত লিখিবা। আমি কি কৰিলোঁ? তোমালোকে কি কৰিলা? প্ৰথমতে তোমালোকৰ বন্ধু এজনক সুধিলা, যেনে আমি ৰিয়াক সুধিলোঁ, হয়নে? ৰিয়াক সুধিলোঁ, ৰিয়া আজি তুমি কি খালা? তেতিয়া ৰিয়াই কি ক'লে? ৰাতিপুৱা উঠি ব্ৰাছ কৰি মই গাখীৰ একাপ খালোঁ। মানে আমি ইয়াত মিল্ক বুলি লিখিম। আমি ইয়াত ৰিয়া লিখিব লাগে, ৰিয়া লিখিলোঁ। তাৰপিছত আমি কি কৰিম? ইয়াত মিল্ক লিখিম। তাৰপিছত স্কুললৈ অহা সময়ত ৰিয়াই কি কৰিলে? ভাত আৰু ভেজিটেবল কাৰী এটা খালে। আমি ইয়াত লিখিম ৰাইচ এণ্ড ভেজিটেবল কাৰী। তাৰপিছত স্কুলত আহি ৰিয়াই কি কৰিলে? খিচিৰি খালে। মানে খিচিৰিক আমি ইংৰাজীত ভেজিটেবল পৰিজ বুলি ক'ম। ভেজিটেবল পৰিজ লিখিলোঁ আমি ইয়াত। তাৰপিছত আকৌ ঘৰলৈ গ'ল। তাৰপিছত ঘৰলৈ গৈ ৰিয়াই কি কৰিলে? পিঠা খালে। পিঠা আৰু গাখীৰ খালে, মিল্ক এণ্ড পিঠা। আমি ইয়াত পিঠা লিখিম। তাৰপিছত আকৌ ৰাতি ৰিয়াই কি কৰিলে? ভাত আৰু ডিমৰ চব্জি খালে। গতিকে আমি লিখিম ৰাইচ এণ্ড এগ কাৰী। আমি ইয়াত লিখিলোঁ। সেই তেনেকৈ তোমালোকে কি কৰিবা? তোমালোকৰ বাকীবোৰ বন্ধুকো সুধি ল'বা। তাৰপিছত এই টেবুলবোৰত তেওঁলোকৰ নামটো ভৰাই ল'বা। এইটো তোমালোকে তোমালোকৰ নোটবুকত কৰিবা এইটো। এতিয়া চোৱা, there seems to be so much variety in the food that we eat. আমি খোৱা খাদ্য বস্তুত বহুতো বিভিন্নতা দেখিব পোৱা যায়, হয়নে? What are these food items made of? এতিয়া কোৱাচোন, আমি খোৱা খাদ্য বস্তুবোৰ কেনেকৈ প্ৰস্তুত কৰা হয় বা কিহে তৈয়াৰী? What are these food items made of? এই আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ কিহেৰে প্ৰস্তুত হয় বা কিহেৰে তৈয়াৰী? তোমালোকে জানানে? Think about rice cooked at home. আমি যে ঘৰত ভাত বনাওঁ, মায়ে ভাত বনায়, সেই ভাতৰ বিষয়ে ভাবি চোৱাচোন। We take raw rice and এইটো বইল হৈ আছে, এইটো বইল হ'ব। Boil it in water. আমি কি কৰোঁ? চাউল লওঁ আৰু পানীত সিজাওঁ। Just 2 materials or ingredients are needed to prepare a dish of boiled rice. ভাত বনাবলৈ মাত্ৰ আমাক 2টা ইনগ্ৰিডিয়েণ্টছ বা মেটেৰিয়েলছৰ প্ৰয়োজন হয়। ইনগ্ৰিডিয়েণ্টছ মানে হ'ল উপকৰণ বা সামগ্ৰী, যিবোৰ ব্যৱহাৰ কৰি আমি খাদ্য বনাওঁ, হয় নহয়? খাদ্য ৰান্ধোঁ।
On the other hand, আনহাতে চাবলৈ গ'লে some food items are made with many ingredients. আকৌ কিছুমান আনহাতে চাবলৈ গ'লে কিছুমান বস্তু ৰান্ধিবলৈ আমাক কি হয় বহুতখিনি ইনগ্ৰিডিয়েণ্টছৰ মানে উপকৰণৰ প্ৰয়োজন হয়. To prepare vegetable curry, we need different kinds of vegetables, salt, spices, oil and so on. এতিয়া চোৱা আমি যেতিয়া পাচলি আঞ্জা বনাওঁ তেতিয়া কিন্তু আমাক বহুতো উপকৰণত বা ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন হয়. কাৰণ আমি যেতিয়া চব্জি বনাওঁ তেতিয়া আমি কি দিওঁ চব্জি সুস্বাদু বনাবৰ বাবে আমাক কিহৰ প্ৰয়োজন হ'ব প্ৰথমতে আমাক ভেজিটেবলছ লাগিব হয় না তেতিয়াহে আমি ভেজিটেবলছৰ আঞ্জা বনাব পাৰিম গতিকে ভেজিটেবলছ লাগিব নিমখ লাগিব স্পাইচেছ মানে মছলা লাগিব তেল লাগিব আৰু তেনেকৈ আমি খাদ্য আৰু কিবা কিবি দি আমি টেষ্টি কৰিব পাৰোঁ হয় নহয় এতিয়া চোৱা এক্টিভিটি 2 চুজ সাম অফ দ্য আইটেমছ ইউ লিষ্টেড ইন টেবল 1 and try to find out what ingredients are used to prepare these by discussing with your friends and elders at home. এতিয়া চোৱা তোমালোকে যে ইয়াত খাদ্য বস্তু অন্তৰ্ভুক্ত কৰিবা সেই খাদ্য বস্তুবোৰ উপকৰণ কৰোঁতে বা ৰান্ধোতে সেই খাদ্য বস্তুবোৰ ৰান্ধোতে আমাক কি উপকৰণৰ প্ৰয়োজন হৈছে সেইটো তোমালোকক বিচাৰি উলিয়াবলৈ কৈছে আৰু তোমালোকে এই কামটো কৰোঁতে তোমালোকৰ স্কুলৰ বন্ধু বান্ধৱী বা ঘৰৰ ডাঙৰৰ সহায় ল'ব পাৰিবা তোমালোকে ঘৰত খুদিব পাৰা মা দাল বনাওঁতে কি বস্তু ব্যৱহাৰ কৰিম কি বস্তু প্ৰয়োগ কৰিব লাগে বুলি তেনেকৈ খুদি তোমালোকে সেইটো উলিয়াব পাৰিবা টেবল 1.2 ফুড আইটেমছ এণ্ড দেয়াৰ ইনগ্ৰিডিয়েণ্টছ মানে খাদ্য বস্তু আৰু ইয়াৰ উপকৰণসমূহ এতিয়া চোৱা ইয়াত দিয়া আছে ফুড আইটেমছ মানে খাদ্য বস্তু এফালে দিয়া আছে ইনগ্ৰিডিয়েণ্টছ মানে উপকৰণসমূহ এতিয়া ৰুটি চাপাতি মানেও ৰুটি হয় ৰুটি বনাবলৈ আমাক কি প্ৰয়োজন হ'ব প্ৰথমতে আমাক লাগিব ফ্ল'ৰ মানে আটা আৰু ৱাটাৰ মানে পানী আৰু আটা হ'লে আমি ৰুটি বনাব পাৰিম হয়নে তাৰপিছত দাল বনাবলৈ আমাক কি লাগিব পালচেছ মানে হ'ল আমি যে দোকানৰ পৰা যে দালি কিনি আনো মচুৰ দালি মগু দালি সেই দালিবোৰ লাগিব প্ৰথমতে দালিবোৰ হ'লেহে আমি দালি বনাব পাৰিম হয় নহয় গতিকে গুটি দালিবোৰ লাগিব আমাক তাৰপিছত ৱাটাৰ সল্ট অইল ঘি আৰু স্পাইচেছ মানে মছলা এইখিনি বস্তু ব্যৱহাৰ কৰি আমি কি কৰোঁ সুস্বাদু দাল ৰান্ধিব পাৰিম হয়নে গতিকে এতিয়া তোমালোকে ইয়াত মই এটা তোমালোকক কৰি দিছোঁ তোমালোকে কাম এটা কৰিবা এইটোক তোমালোকৰ নোটবুকত অকণ ডাঙৰকৈ বনাই ল'বা তাৰপিছত আৰু কেইটামান খাদ্য তোমালোকে তাত এড কৰিবা এটা মই কৰি দিছোঁ চোৱা আমি যেতিয়া চাহ বনাওঁ টি হয় নহয় চাহ বনাওঁতে আমাক কিহৰ প্ৰয়োজন হ'ব চাহ বনাওঁতে আমাক প্ৰথমতে কি আমি ইয়াত টি লিখি লৈছোঁ টি এতিয়া চাহ বনাওঁতে আমাৰ প্ৰয়োজন হোৱা প্ৰথম বস্তুটো হ'ল পানী হয় নহয় আমি ইয়াত ৱাটাৰ লিখিলোঁ তাৰপিছত আমাক লাগিব চাহপাতক আমি টি বা টি পাউডাৰ বুলি কওঁ টি পাউডাৰ তাৰপিছত আমাক লাগিব চুগাৰ তাৰপিছত আমি যদি গাখীৰ চাহ বনাওঁ তেতিয়াহ'লে আমাক কি লাগিব গাখীৰ লাগিব গতিকে আমি ইয়াত মিল্ক বুলি লিখিছোঁ এইবোৰ উপকৰণৰ প্ৰয়োগ কৰি আমি কি কৰিম চাহ বনাব পাৰিম হয়নে এতিয়া তোমালোকে বাকীবোৰ খাদ্য বস্তু বিচাৰি নিজেই এফালে লিখি যাবা খাদ্য বস্তুবোৰ বনাওঁতে কি উপকৰণৰ প্ৰয়োজন হয় সেয়া জানিব তোমালোকে ঘৰত ডাঙৰৰ সহায় ল'ব পাৰা What do we find? Do we find some ingredients common for different food items? Discuss in class. এতিয়া আমি কি পালোঁ কোৱাচোন উপকৰণসমূহ যে আমি লিখিলোঁ তাৰ পৰা আমি কি পালোঁ আমি এটোৱে পালোঁ যে কিছুমান খাদ্য বস্তু প্ৰস্তুত কৰিবলৈ আমাৰ একে ধৰণৰ উপকৰণসমূহ আমি প্ৰয়োগ কৰিব লাগে যেনে দালি বনাওঁতে যেনেকৈ আমি তেল মছলা নিমখ আদি ব্যৱহাৰ কৰিলোঁ সেই তেনেকৈ আমি ভাজি বনাওঁতেও তেল মছলা নিমখ আদি আমি ব্যৱহাৰ কৰিম হয়নে So where do these ingredients come from? এতিয়া কোৱাচোন এই বস্তুবোৰ এই সামগ্ৰীবোৰ ক'ৰ পৰা আহেনো আমি যি খাওঁ এই বস্তুবোৰ ক'ৰ পৰা আহেনো Food materials and sources খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ sources মানে উৎসসমূহ উৎস মানে কি হ'ল য'ৰ পৰা আমি পাওঁ য'ৰ পৰা আহে তাক আমি উৎস বুলি কওঁ It may be easy for us to guess the sources of some of the ingredients that we listed in table 1.2 table 1.2 আমি যিবোৰ listed কৰিছোঁ সেইবোৰৰ ingredients সমূহ বাছি উলিয়াবলৈ আমাৰ বাবে ইমান অসুবিধা নহ'ব হয়নে Fruits and vegetables
Fruits and vegetables. For instance, আমি এতিয়া চাচোন ফ্ৰুট আৰু ভেজিটেবলছৰ বিষয়ে ভাবোচোন বলা। ফ্ৰুট আমি ক'ৰ পৰা পাওঁ? গছৰ পৰা। ভেজিটেবলছবোৰ গছৰ পৰা পাওঁ, হয়নে? আমি ফল আৰু পাচলিবোৰ আমি গছৰ পৰা পাওঁ। গতিকে চোৱা, where do they come from? এতিয়া এইবোৰ ক'ৰ পৰা আহে? প্লান্টছ, গছৰ পৰা আহে, হয় নহয়? Of course. What are the sources of rice or wheat? এতিয়া কোৱাচোন ধান আৰু গেহু আমি ক'ৰ পৰা পাওঁ? You may have seen paddy or paddy মানে ধান or wheat fields with rows and rows of plants. Wheat মানে গেহু হয় দে, wheat মানে গেহু। তোমালোকে নিশ্চয় দেখিছা শাৰীয়ে শাৰীয়ে পথাৰত ধান লগোৱা বা ঘেহু লগোৱা দেখিছা নাই? দেখিছা নিশ্চয়। Which give us these grains? আমি যিবোৰ যে ধান লগাওঁ এইবোৰে আমাক আৰু অধিক শস্য দিয়ে, হয়নে? আমাক আৰু বেছিকে শস্য দিয়ে। আমি প্ৰথমতে ধান লগাওঁ, তাৰপিছত আমি আৰু অধিক সংখ্যক ধান বা ঘেহু পাওঁ, হয়নে? এতিয়া চোৱা, and then there are food items like milk, eggs, meat, fish, prawns and such others which come from animals. এতিয়া চোৱা, আৰু কিছুমান বস্তু যেনে গাখীৰ, কণী, মাংস, মাছ, prawns মানে মিছা মাছ, and such others আৰু তেনেকৈ আৰু বাকীবোৰ which come from animals যিবোৰ আমি প্ৰাণীৰ পৰা পাওঁ। মানে চোৱা, আমি মুৰ্গীৰ পৰা কি পালোঁ? কণী পালোঁ, হয় নহয়? আৰু মুৰ্গীৰ পৰা আমি মাংসও পাওঁ। সেই তেনেকৈ আমি কিছুমান খাদ্য বস্তুবোৰ প্ৰাণীৰ পৰা পাওঁ। তোমালোকে নিশ্চয় ইমানখিনি বুজি পাইছা। আমি আজিৰ ভিডিঅ'ত ইমানেই কৰিলোঁ। বাকী ৰৈ যোৱা এক্টিভিটিখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা আৰু পৰৱৰ্তী এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ধন্যবাদ।